Hi guys, Assalamualaikum. Welcome back to my channel. ৰাতিপুৱা সময় বাহিৰৰ পৰিৱেশখিনি অকন দেখুৱালো। ফুলখিনি ফুলিছে যে এইখিনি দেখুৱালো। হাজবেণ্ড আহিলে, বজাৰখিনি দিবলৈহে আহিছিলে। বজাৰখিনি দি থৈ গ'ল। এটো ঈদৰ দুদিন আগৰ হয় ভিডিঅ'। মই দুদিনৰ ভিডিঅ' একেলগে দিম। ঈদৰ দুদিন আগৰ এটা দিম আৰু ঈদৰ দিনাখন তাৰ 20 দিনাখনৰ এটা ভিডিঅ' দিম। একেলগে দিম মই দুটা ভিডিঅ'। এইটো বজাৰবিলাক মই এতিয়া উলিয়াই আছো, উলিয়াই পেলাই মই সামৰি দিম গুটিখিনি। আৰু ভিডিঅ' দিয়া অলপ দেৰি হৈছে কাৰণ হল ঈদৰ সময় ন, বহুত কাম থাকে, এডিটিং কৰিব পৰা নাছিলো, ভিডিঅ' বনাইহে থৈ দিছিলো। ভাবিলো এতিয়া ভিডিঅ'বিলাক দি দিও, বেয়া নাপাব ইমান দিন হোৱাৰ বাবে। এতিয়া মই বজাৰখিনি গুটিখিনি মই এনেকৈ সামৰি লম আৰু দুপৰীয়া আহাৰ বনাই পেলাম। মই এতিয়া দুপৰীয়া খানাখিনি মই বনাইহে মই কামত লাগিম। খানাখিনি ৰেডি থাকিলে আৰু চিন্তা নাই, আৰু কাম কৰি পিছত বনাবও মন নাযায়। কণী আলু মই ভাজি লৈছো, এইখিনি মই তৰকাৰী বনাম। মাছ ফ্ৰাই কৰিছো আৰু দাইল অকমান বনাইছো, সেইখিনি কৰি থলো। এতিয়া মই বাৰান্দা চাফা কৰি আছো আৰু এই ফুলৰ টাববিলাক যে মই কালাৰ কৰিছিলো সেইখিনি মই ইয়াত থৈ দিছো। এইখিনি আকৌ শুকুৱাবলৈ দিছো। এতিয়া নিনিয়ে, ঈদৰ পিছত নিব, সেইবাবে এতিয়া মই এনেকৈ থৈ দিছো। এয়া সন্ধিয়া সময়, সন্ধিয়া এতিয়া ছোৱালীয়ে মেহেন্দি লগাই দি আছে মোৰ হাতত। এই আঙুলিত লগালে, নখতো লগাই দিলে তাই, বহুত ধুনীয়াকৈ লগাইছে। এতিয়া মই বাৰান্দাটো দেখুৱাইছো, অকমান চাফা কৰিলো যে এনেকৈ সজালো। আৰু ফুলৰ টাবকেইটা যিহেতু ঈদৰ পিছত নিব, সেইকাৰণে মই এনেকৈ মোৰ নিজৰ যোনবিলাক ফুলৰ টাব আছে এক্সট্ৰাকৈ, সেইবিলাক মই এনেকৈ সোমোৱাই থৈ দিছো। খালি থবলৈ জেগাও নাই আৰু দেখিবলৈও বেয়া লাগে খালি থলে, সেইবাবে এনেকৈ থৈ দিছো। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবচোন। আৰু ভিতৰতখিনি অকমান দেখুৱাই আছো। ঈদৰ দিনাখন দেখুৱাম বাৰু, অলপ কিবা কিবি আছে কৰিবলৈ, কিন্তু এতিয়া অকমান এইখিনি দেখুৱাই দিছো কেনেকৈ সজাইছো মই। এয়া এইটো ড্ৰয়িং ৰুম হয় আমাৰ। কেঁচা ফুল অলপ মই ইয়াত দি দিছো, অকমান ইয়াত দি দিছো ইয়াত। আৰু এনেকৈ সোফা কভাৰবিলাক এনেকৈ পাৰি দিছো। এইখিনি মই পুৰণা কভাৰখিনিয়ে পাৰিছো, নতুনখিনি পাৰা নাই, যিহেতু এতিয়া ইমান আলহী সমাগম নহয়, পৰিয়ালৰ মানুহখিনিহে আহিব। তাৰপিছত বেলেগ আৰু বাহিৰা আলহী নাহে, কৰোণাৰ সময়ত এতিয়া নাহেই, সেইবাবে এনেকৈ মই আগৰখিনি পাৰি দিলো। এতিয়া নাস্তা বনাই আছে মাই, হাজবেণ্ড আৰু ছোৱালীয়ে মিলি পেলাই নিমকি বনালে। এতিয়া এইখিনি মই ভাজি আছো, এইখিনি মায়ে ভাজিলে আৰু এইখিনি মই ভাজি আছো। ভাজি দিলো আৰু এইখিনি হৈ গ'ল। পিছদিনাখন ৰাতিপুৱা হয়, ৰাতিপুৱা উঠিয়ে মাহঁতে নাস্তা বনাবলৈ ল'লে। এইখিনি নাৰিকল পিঠা বনাই আছে। এয়া নাৰিকল, এইখিনি আটাখিনি মঠি লৈছে। এতিয়া পিঠাখিনি বনাই দিলে আৰু মই হাজবেণ্ডে আগদিনাখন পিঠা আনিছিলে, পিঠাবিলাক মই ৰ'দত দি দিছো। অকণমান ৰ'দত দিলে তেতিয়া মানে খাই ভাল লাগে। কঁঠাল গুটিখিনিও দি দিছো। কি কৰিছা? মই কোকো পাউডাৰ দিছো। কি বনাই আছা? কেক, কি কেক? চকলেট কেক। এইখিনি তাই মিক্স কৰিছে, এইখিনি ধুনীয়াকৈ কৰিলে তাই। কেক বনালে তাই হেল্প কৰে মোক, বাছ চব আৰু দিব নালাগে। কিবা এটা কোৱা। কেক বনাই আছো মই এইখিনি মিক্স কৰি দিছিলো। চবকে কৈ দিয়ে ঈদত আমাৰ ঘৰত আহিবলৈ। ঈদত আমাৰ ঘৰত আহিবা। ঈদৰ দাৱাত দিছো, আহিবা আমাৰ ঘৰত। তুমি কি বনাইছা কৈ দিয়া। পিঠা বনাইছো, নিমকি বনাইছো মই, আৰু একো বনোৱা নাই। নাৰিকল পিঠা, নিমকি, এনেকৈ আৰু এতিয়া কেক বনাই আছো। বাই বাই দি দিয়া। বাই বাই। এইখিনি বজাৰখিনি অনা হৈছে, অলপ আনিলেহেঁতেন। মুৰ্গী আনিছে আৰু এইখিনি কাজু কিচমিচ, এইবিলাক মই এতিয়া সামৰিম ধুনীয়াকৈ। দি থাকা, মিক্স কৰি থাকা, দেখুৱাই থাকিম কি কৰোঁ। তাই মিক্স কৰিব লৈছেই। তাই কেকটো ফেটি আছে, তাইক ফেটিব দি দিছোঁ। তাই ধুনীয়াকৈ কৰিব পাৰে। এয়া সেইখিনি তাই কৰি আছে। এতিয়া মই এইখিনি ঢালি দিছোঁ, তাই সজাই আছে। এতিয়া ইয়াত দিছোঁ কিচমিচ আৰু এইখিনি দিছোঁ চেৰি, অলপ সৰহকৈ দিছোঁ, তেতিয়া খাবলৈ ভাল হ'ব এইখিনি।
আৰু ইয়াত মই পিঠাখিনি ভাজি আছোঁ নাৰিকল পিঠাখিনি আৰু এয়া কেক হৈ গ'ল এইখিনি